মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ এখনি ৰচনা। ৰচনাখনিৰ নাম হ'ল স্বাধীনতা দিৱস। আৰম্ভণি। স্বাধীন শব্দৰ অৰ্থ হ'ল লোকৰ বা আনৰ অধীন নোহোৱা অৱস্থাকে বুজায়। স্বাধীনতা আমাৰ জন্মস্বত্ব। স্বাধীনতা অবিহনে যিকোনো ব্যক্তি বা সমাজ, দেশ এখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰে। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসত উদীয়মান দিন। আমাৰ দেশ ভাৰতবৰ্ষই 15 আগষ্ট তাৰিখে ব্ৰিটিছৰ শাসক সকলৰ পৰা স্বাধীনতা অৰ্জন কৰে। স্বাধীনতা দিৱস আমাৰ দেশৰ জন্মদিনৰ দৰে। প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। বৰ্ণনা। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, দাদাভাই নৰোজীৰ দৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। তেওঁলোকৰ বহুতে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উচৰ্গা কৰিছিল। তেওঁলোকৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত স্মৰণীয়। প্ৰতি বছৰে 15 আগষ্টৰ তাৰিখত ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদিত এই দিৱস পালন কৰা হয়। সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীত গায়, পতাকা উত্তোলন কৰে, স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে। এই দিনটোত শিশুসকলৰ মাজত ৰচনা, কবিতা আবৃত্তি, চিত্ৰাংকন আদি নানা ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হয় আৰু গান-নাচৰো আয়োজন কৰা হয়। গোটেই ভাৰতবৰ্ষতে এনেদৰে স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ তাৎপৰ্য। স্বাধীনতা দিৱসে মানুহৰ মাজত দেশপ্ৰেমৰ অনুভূতি সৃষ্টি কৰে, জনসাধাৰণক একত্ৰিত কৰে আৰু তেওঁলোকক অনুভৱ কৰায় যে আমি বহুতো ভিন্ন ভাষা, ধৰ্ম আৰু সাংস্কৃতিক মূল্যবোধৰ সৈতে এখন ৰাষ্ট্ৰ। বৈচিত্ৰ্যৰ মাজত একতা হৈছে ভাৰতৰ মুখ্য সাৰাংশ আৰু শক্তি। সামৰণি। হেজাৰজনৰ জীৱন ত্যাগৰ বিনিময়ত হে আমি স্বাধীনতা পাইছোঁ আৰু সেয়ে আমি ইয়াৰ সদ্ব্যৱহাৰ কৰিব লাগে। আমি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, য'ত ক্ষমতা সাধাৰণ মানুহৰ হাতত আছে। আমি প্ৰতি বছৰে এই পবিত্ৰ দিনটোত স্বাধীনতা দিৱস পালন কৰাটো পবিত্ৰ কৰ্তব্য। ধন্যবাদ।